নমস্কাৰ। আজি অকণমান ৰিচাৰ্চৰ কথা আমি আলোচনা কৰিম। বিশেষকে মই PhD-তনো কি ধৰণৰ ৰিচাৰ্চ কৰিলোঁ, সেই সম্পৰ্কে মই ভাবোঁ অকণমান সাধাৰণ ভাষাত অকণ সহজ সৰলকে কোৱাটো জৰুৰী। নহ'লে বহু মানুহে প্ৰশ্ন কৰে ফেচবুকত লিখাত বাদে তুমি কি কৰিলা বুলি। গতিকে মই ভাবোঁ যে সেই প্ৰশ্নটোৰ উত্তৰটো দিয়াটো জৰুৰী। অ'কে, আজি হেৰি আছে, অকণমান শ্লাইড হিচাপে কিবা আছে, সেইখিনি মই বোধহয় আপোনালোকক দেখুৱাব পাৰিম। এক মিনিট। তো এয়া আপোনালোকে দেখিছে, মোৰ আচলতে যিটো PhD মেইন থেচিছ আছিলে, সেই থেচিছৰ টাইটেলটো আছিলে অকণমান কমপ্লিকেটেড। গতিকে টাইটেলটো কি আছে সেইটো মই নকওঁ বাৰু, কিন্তু কি ধৰণৰ কাম কৰিছো সেইটো সাধাৰণভাৱে আমি বুজিব চেষ্টা কৰিম। বিশেষভাৱে থেচিছখনৰ মেইন যিটো মানে অবজেক্টিভ আছিলে, যিটো আমি থেচিছখনৰ দ্বাৰা যিটো ৰিচাৰ্চ কৰি যিটো বুজিব খুজিছিলো, সেইটো আছিলে মেইনলি 3টা পইণ্ট আছিলে, 3টা এইম আছিলে থেচিছখনৰ। এটা হ'ল যে আমি কিছুমান মলিকুলছ আমি বিচাৰি উলিয়াব খুজিছিলো থিয়ৰিটিকেলি, এক্সপেৰিমেণ্টেলি নহয়, থিয়ৰিটিকেলি কিছুমান মলিকুল, বিশেষ মলিকুল আমি বিচাৰি উলিয়াব খুজিছিলো, যিবিলাক মলিকুলক আমি কিছুমান বিশেষ এক্সপেৰিমেণ্টত ব্যৱহাৰ কৰিব পাৰো। আৰু সেই এক্সপেৰিমেণ্ট বিলাক কৰি আছে আচলতে ফিজিচিষ্ট বিলাকে। তেওঁলোকে অলপ নতুন ধৰণৰ ফিজিক্স আৱিষ্কাৰ কৰাৰ কাৰণে সেই এক্সপেৰিমেণ্ট বিলাক ডিজাইন কৰিছে। গতিকে সেই এক্সপেৰিমেণ্ট বিলাকত কি ধৰণৰ মলিকিউল বিলাক উপযুক্ত হ'ব ব্যৱহাৰ কৰিবৰ কাৰণে এজ এ কেণ্ডিডেট, সেই কথাটো আমি আমাৰ থিয়ৰিটিকেল ষ্টাডিৰ পৰা আমি বুজিব খুজিছো। আৰু এই যে কেণ্ডিডেট বিলাক যে আমি এতিয়া চুজ কৰি দিম বা প্ৰেডিক্ট কৰি দিম, যদি সেই কেণ্ডিডেট বিলাক ইউজ কৰি সঁচাকৈ এক্সপেৰিমেণ্ট কৰা হয়, তেতিয়াহ'লে সেই এক্সপেৰিমেণ্টৰ যিবিলাক ৰিজাল্ট ওলাব, সেই ৰিজাল্ট বিলাক এনালাইজ কৰিবৰ কাৰণে, বুজিবৰ কাৰণে কেইটামান আকৌ মলিকুলাৰ পেৰামিটাৰ্ছৰ দৰকাৰ, কেইটামান কনষ্টেণ্টৰ দৰকাৰ। সেই কনষ্টেণ্ট কেইটা কিন্তু আকৌ একমাত্ৰ কোৱান্টাম মেকানিকেল কেলকুলেশ্যনৰ সহায়তে উলিয়াব পাৰি। গতিকে আমি সেই কনষ্টেণ্ট কেইটাও আমি আমাৰ হেৰিত কেলকুলেট কৰিব খুজিছো। প্ৰথমে আমি মলিকুল, কোনবিলাক মলিকুল সুইটেবল হ'ব সেইটো কম, আৰু যিবিলাক মলিকুল সুইটেবল হ'ব, সেই মলিকুল বিলাকৰ আকৌ যিবিলাক মলিকুলাৰ পেৰামিটাৰ্ছ আছে, যিবিলাক দৰকাৰ হ'ব এক্সপেৰিমেণ্টত, সেই পেৰামিটাৰ্ছ বিলাকো আমি কেলকুলেট কৰিম। আৰু এই কেলকুলেশ্যন কৰোঁতে আচলতে ইলেক্ট্ৰন কৰিলেশ্যন বুলি এটা এফেক্টছ আছে কোৱান্টাম মেকানিক্সত, সেইটোৰ খুব বেছি ইম্পৰ্টেঞ্চ আছে। তাৰ কি ধৰণৰ ইম্পৰ্টেঞ্চ আছে সেইটো আমি বুজিব চেষ্টা কৰিম। সেইটোৰ বিষয়ে মই ইয়াত বেছিকে নকওঁ, সেইটো অলপ বেছি প্ৰিচাইজ আৰু হাই লেভেল হেৰি কথা হ'ব। মই ৰেচিপিটো এইটোৱে, তাৰমানে মেইন মানে কি কয়, পাঞ্চলাইনটো এইটোৱে থেচিছখনৰ, যে আমি নতুন ফিজিক্স বুজিবৰ কাৰণে যিবিলাক ফিজিচিষ্টে এক্সপেৰিমেণ্ট কিছুমান ডিজাইন কৰি আছে বা কৰিবলৈ চেষ্টা কৰি আছে, বা কিছুমানে ইতিমধ্যে ষ্টাৰ্টো কৰিছে, সেই এক্সপেৰিমেণ্ট বিলাকত কি ধৰণৰ মলিকিউলছ ব্যৱহাৰ কৰিব পৰা যাব, সেই ধৰণৰ মলিকিউলছ বিলাক বিচাৰি উলিওৱা, আৰু তাহাঁতৰ যিবিলাক মেইন কনষ্টেণ্ট আছে, মলিকুলাৰ কনষ্টেণ্ট আছে, সেই কনষ্টেণ্ট কেইটামান যিকেইটা দৰকাৰ হ'ব সেই এক্সপেৰিমেণ্টৰ ৰিজাল্ট বিলাকক এনালাইজ কৰোঁতে, সেই কনষ্টেণ্ট কেইটা কেলকুলেট কৰি দিয়া। চ' এতিয়া আমাৰ মেইন মানে এইম থেচিছখনৰ। এতিয়া কি কাৰণেনো এই ধৰণৰ কামবিলাক মই বাছি ললো, মটিভেশ্যনটোনো কি, সেই বস্তুটো আকৌ বুজি পাব লাগিব, হয়। গতিকে মটিভেশ্যন বা যিটো বিগাৰ পিকচাৰ বুলি কোৱা হয়, সেই বিগাৰ পিকচাৰটো হ'ল এইটো, যে মেটাৰ এণ্টিমেটাৰ এচিমেট্ৰি আছে আমাৰ ইউনিভাৰ্চত। আমাৰ যিখন ইউনিভাৰ্চ, যিখন বিশ্ব ব্ৰহ্মাণ্ড, সেইখন বিগ বেঙৰ পৰা আৰম্ভ হোৱা বুলি কোৱা হয়। প্ৰায় আজিৰ পৰা কিমান বিলিয়ন বছৰ আগতে, 14 বিলিয়ন মান বছৰ আগতে বিগ বেঙৰ পৰা আমাৰ গোটেই বিশ্ব ব্ৰহ্মাণ্ডখন আৰম্ভ হৈছে, ষ্টাৰ্ট হৈছে বা জন্ম পাইছে। এতিয়া যদি সেইটো হয় সঁচা, তেতিয়াহ'লে বিশ্ব ব্ৰহ্মাণ্ডত মেটাৰ আৰু এণ্টিমেটাৰৰ পৰিমাণ সমান সমান হ'ব লাগে, ইকুৱেল এমাউণ্টত থাকিব লাগে। মেটাৰ যিমান আছে এণ্টিমেটাৰো সিমান থাকিব। মেটাৰক পদাৰ্থ, এণ্টিমেটাৰক চাগে প্ৰতি পদাৰ্থ বুলি কোৱা হয় অসমীয়াত। অ'কে, কিন্তু আমি বিজ্ঞানীসকলে এতিয়া যিটো অবজাৰ্ভ কৰিছে, বিশ্ব ব্ৰহ্মাণ্ডখন পৰ্যবেক্ষণ কৰি বা পৰীক্ষা নিৰীক্ষাৰ কৰাত, যে তেওঁলোকে এইটো দেখিছে যে আমাৰ বিশ্ব ব্ৰহ্মাণ্ডখনত বৰ্তমান এণ্টিমেটাৰ প্ৰায় নাই বুলিয়ে ক'ব পাৰি। মানে এণ্টিমেটাৰৰ এমাউণ্টটো একদমেই কম কম্পেয়াৰ টু মেটাৰ। এতিয়া কি কাৰণে, যদি বিশ্ব ব্ৰহ্মাণ্ডখন যদি বিগ বেঙৰ পৰা আৰম্ভ হৈছিলে, বিগ বেঙৰ মতেতো মেটাৰ আৰু এণ্টিমেটাৰ সমান পৰিমাণত থাকিব লাগে। এতিয়া আজিৰ তাৰিখত কিন্তু এণ্টিমেটাৰ একদম অলমষ্ট নাই, মানে অলমষ্ট জিৰ' নাই বুলিয়ে ক'ব পাৰি, জাষ্ট বেছিভাগে মানে মেক্সিমাম মানে হেৰি বস্তুৱে হ'ল মেটাৰ। কিয়নো এইটো হ'বলৈ পালে, কি কাৰণেনো এই মেটাৰ আৰু এণ্টিমেটাৰ যিটো আনইকুৱেল, আৰু সেইটোক এচিমেট্ৰি বুলি কোৱা হয়, আনইকুৱেল হৈ থকাটো, এই এচিমেট্ৰিটো কেনেকে হ'ল? কিয়নো মেটাৰৰ পৰিমাণ বেছি হ'ল, এণ্টিমেটাৰ বিলাক নোহোৱা হৈ গ'ল? বা এণ্টিমেটাৰ বিলাক নোহোৱা হৈ পেলাই কি মেটাৰলৈকে পৰিৱৰ্তন হৈ গৈছিলে, নে এণ্টিমেটাৰ বিলাক
কেনেকে মানে সেই প্ৰচেছটো হৈছিলে, এই কথাবিলাক তাৰমানে প্ৰশ্ন হিচাপে বিজ্ঞানীসকলৰ সন্মুখত আছে আজি। আৰু এতিয়ালৈকে আজি পৰ্যন্ত বিজ্ঞানীসকলে এই কথাটোৰ কোনো এটা সদুত্তৰ পোৱা নাই আজিলৈকে। বিভিন্ন ধৰণৰ থিয়ৰিটিকেল প্ৰেডিকশ্যন বা কিছুমান পষ্টুলেটছ দিয়া হৈছে এইবিলাকক বুজিবৰ কাৰণে, আৰু কিন্তু থিয়ৰিটিকেল পষ্টুলেটছ দিলেই বা কিছুমান প্ৰেডিকশ্যন দিলেইতো নহ'ব, সেইবিলাক এক্সপেৰিমেণ্টেলি আকৌ ভেৰিফাই কৰিব লাগিব। হাইপথেচিছ কিছুমান দিয়া হৈছে, পষ্টুলেট নহয়। তো হাইপথেচিছ বিলাক আকৌ এক্সপেৰিমেণ্টেলি ভেৰিফাই হ'ব লাগিব। অ'কে, চ' এই যিটো মেটাৰ এণ্টিমেটাৰ এচিমেট্ৰি ইউনিভাৰ্চৰ যিটো তাৰমানে আজিলৈকে আনচল্ভ মিষ্ট্ৰি হৈ আছে, এই মিষ্ট্ৰিটো চল্ভ কৰাৰ কাৰণে এতিয়া ফিজিচিষ্ট বিলাক তাত লাগি আছে, আৰু তাৰ কাৰণে বিভিন্ন ধৰণৰ পৰীক্ষা নিৰীক্ষাও চিন্তা চৰ্চা কৰা হৈছে। গতিকে এই বস্তুটো বুজিবৰ কাৰণে আমাক নতুন ফিজিক্সৰ দৰকাৰ। নতুন ফিজিক্স মানে কি, তাত যে মই ক'লো যে অলপ আগতে যে ষ্টেণ্ডাৰ্ড মডেলৰ বাহিৰত যাব লাগিব, ষ্টেণ্ডাৰ্ড মডেল কি আকৌ সেইটো আকৌ বুজিব লাগিব। ষ্টেণ্ডাৰ্ড মডেল হ'ল আচলতে আমাৰ যিমানবিলাক মেটাৰ, এই বিশ্ব ব্ৰহ্মাণ্ডত যিমানবিলাক মেটাৰ আছে, সেই মেটাৰ বিলাকক যি ধৰণৰ ক্ষুদ্ৰ ক্ষুদ্ৰ চাব এটমিক পাৰ্টিকলছ বিলাকৰ দ্বাৰা বনিছে গোটেই মেটাৰ বিলাক, গোটেই বিশ্ব ব্ৰহ্মাণ্ডখন, সেই চাব এটমিক পাৰ্টিকলছ বিলাক যেনেকে ইলেক্ট্ৰন বা কোৱাৰ্ক বিলাক, অ'কে, হিগছ বসন, এই গোটেইবিলাক পাৰ্টিকলছ লগ হৈ আৰু তাহাঁতৰ মাজত কি কি ধৰণৰ ইণ্টাৰাকশ্যন হ'ব পাৰে, গোটেই কথা সামৰি ফিজিক্সত, পাৰ্টিকুলাৰ ফিজিক্সত এটা মডেল আছে যিটো কোৱা হয় ষ্টেণ্ডাৰ্ড মডেল। আৰু আজিৰ তাৰিখলৈকে এই ষ্টেণ্ডাৰ্ড মডেলটো আটাইতকৈ বেছি ছাকচেছফুল মডেল। মানে বহুত ফিজিক্স বা নেচাৰৰ বহুত ইউনিভাৰ্চৰ বহুত ধৰণৰ ফেনমেনন বা ফিজিক্স এই মডেলটোৰ সহায়ত ব্যাখ্যা কৰিব পৰা গৈছে। কিন্তু এই মডেলটোৰ সহায়ত এই মেটাৰ এণ্টিমেটাৰ এচিমেট্ৰি কথাটো ব্যাখ্যা কৰিব পৰা যোৱা নাই। অৰ্থাৎ ষ্টেণ্ডাৰ্ড মডেলটোৰ সহায়ত আমি এই কথাটো ক'ব নোৱাৰো কিয় এইটো হৈছে, মেটাৰ এণ্টিমেটাৰ কিয় আনইকুৱেল হৈ আছে, সেইটো আমি ক'ব নোৱাৰো। তাৰ মানে কি, যে আমি ষ্টেণ্ডাৰ্ড মডেলৰ বাহিৰলৈও যাব লাগিব। অৰ্থাৎ ষ্টেণ্ডাৰ্ড মডেলটোৱে শেষ কথা নহয়, ষ্টেণ্ডাৰ্ড মডেলটোৱে কমপ্লিট নহয়, তাৰ বাহিৰতো কিবা নতুন ধৰণৰ থিয়ৰি থাকিব পাৰে। তাৰমানে ষ্টেণ্ডাৰ্ড মডেলতে যিমানবিলাক পাৰ্টিকলছ আছে, সেই পাৰ্টিকলছ বিলাকৰ উপৰিও আমাৰ নেচাৰত কিছুমান হয়তো পাৰ্টিকলছ আছে যিবিলাক আজিলৈকে আমি আৱিষ্কাৰ কৰিব পৰা নাই, বা কিছুমান হয়তো নতুন নতুন ধৰণৰ ইণ্টাৰাকশ্যন আছে যিবিলাক আজিলৈকে আমি আৱিষ্কাৰ কৰিব পৰা নাই। সেই ধৰণেও বিজ্ঞানীসকলে চিন্তা চৰ্চা কৰিছে, আৰু তাৰ কাৰণে বিভিন্ন নতুন নতুন মডেল দিয়া হৈছে। অ'কে, মাল্টি হিগছ মডেল আছে, ছুপাৰ চিমেট্ৰি মডেল আছে। এইবিলাক মডেল হ'ল তাৰমানে ষ্টেণ্ডাৰ্ড মডেলৰ মানে এক্সটেনশ্যন বুলিও ক'ব পাৰে, বা ষ্টেণ্ডাৰ্ড মডেলকে বাহিৰৰ যিখিনি কথা, যিখিনি বস্তু ষ্টেণ্ডাৰ্ড মডেলে সামৰি ল'ব পৰা নাই, সেই কথাখিনি, সেই ফিজিক্স খিনি বুজাবৰ কাৰণে এই ধৰণৰ মডেল বিলাক মানে প্ৰপ'জ কৰা হৈছে। এতিয়া কথাটো হ'ল যে এই যিবিলাক মডেল প্ৰপ'জ কৰা হৈছে, সেই মডেল বিলাকৰ এতিয়া আমাক এক্সপেৰিমেণ্টেল ভেৰিফিকেশ্যন লাগে। কাৰণ ষ্টেণ্ডাৰ্ড মডেলৰ এক্সপেৰিমেণ্টেল ভেৰিফিকেশ্যন আছে, কাৰণ বহুবিলাক মানে অলৰেডি এক্সপেৰিমেণ্টেলি প্ৰমাণ হৈ গৈছে। কিন্তু এই বস্তুটোহে, এই মেটাৰ এণ্টিমেটাৰ এচিমেট্ৰিটোহে এতিয়ালৈকে চল্ভ হোৱা নাই। এতিয়া যদি তাক এক্সটেণ্ড কৰিব পাৰি, বা ষ্টেণ্ডাৰ্ড মডেলক যদি এক্সটেণ্ড কৰা হয়, বা তাহাঁতৰ বাহিৰত যদি কিবা নতুন ফিজিক্স আছে, যিটোক আমি নিউ ফিজিক্স বুলি কওঁ, ষ্টেণ্ডাৰ্ড মডেলৰ বাহিৰৰ যিখিনি ফিজিক্স, নিউ ফিজিক্স মানে নিউ পাৰ্টিকলছ বা নিউ ইণ্টাৰাকশ্যন। নিউ বুলি কওঁতে এইবিলাক আচলতে একো নিউ নহয়, এইবিলাক আনডিস্কভাৰ্ড, তাৰমানে বিজ্ঞানীসকলে বা আমি জনা নাই, সেইবিলাক অলৰেডি আছেই মানে হেৰিত ইউনিভাৰ্চত, আমি জনা নাই, তাৰমানে আনডিস্কভাৰ্ড। সেইকাৰণে সেইটোক নিউ শব্দটো কোৱাটো মানে হয়তো অকমান অনুচিত যেন লাগিব। নিউতকে বেছি তাৰমানে এইবিলাক আনডিস্কভাৰ্ড পাৰ্টিকল বা আনডিস্কভাৰ্ড ফ'ৰ্চ যদি কিবা আছে, ইণ্টাৰাকশ্যন যদি কিবা আছে, সেইবিলাক আমি এতিয়া আৱিষ্কাৰ কৰিবলৈ চেষ্টা কৰি আছো, বা বিজ্ঞানীসকলে কৰি আছে। আৰু সেই আৱিষ্কাৰ কৰাৰ কাৰণে এতিয়া এক্সপেৰিমেণ্টটো চলিব, একেলগতে থিয়ৰিটিকেল কাম কাজো চলিব। এতিয়া তেনেকুৱা এটা মানে হেৰি সুবিধাজনক কথা এটা হ'ল যে এই যে আমি নতুন ফিজিক্স বিলাক যে বিচাৰি আছো, সেই ফিজিক্স বিচাৰি পাবৰ কাৰণে, নতুন ইণ্টাৰাকশ্যন বিলাক বিচাৰি পাবৰ কাৰণে যিবিলাক আমি বিজ্ঞানীয়ে চেষ্টা কৰি আছে বা কিছুমান বস্তু প্ৰপ'জ কৰিছে, তেওঁলোকে এটা মানে ইণ্টাৰাকশ্যন প্ৰপ'জ কৰিছে যিটোক চিটি ভাইলেশ্যন বুলি কোৱা হয়, বা কোনোবাই ইয়াক পিটি অড ইণ্টাৰাকশ্যন বুলি কোৱা হয়। মানে যিবিলাক ফাণ্ডামেণ্টেল চিমেট্ৰি আছে ফিজিক্সৰ, চাৰ্জ বা পেয়াৰিটি বা টাইম ৰিভাৰ্চেল, এই চিমেট্ৰি বিলাক ভায়োলেট হৈ পেলাই কিছুমান ইণ্টাৰাকশ্যন থাকিব পাৰে। অ'কে, যদি সেই ইণ্টাৰাকশ্যন বিলাক থাকে, তেতিয়াহ'লে কিন্তু আমি এই মেটাৰ এণ্টিমেটাৰ এচিমেট্ৰিটো আমি এক্সপ্লেইন কৰিব পাৰিম। অৰ্থাৎ যদি এই চিমেট্ৰি ভায়োলেশ্যন বা চিমেট্ৰি ভায়োলেটিং যিবিলাক ইণ্টাৰাকশ্যন আছে, সেই ইণ্টাৰাকশ্যন বিলাক যদি বিশ্ব ব্ৰহ্মাণ্ডত আছে সঁচাকে, তেতিয়াহ'লে সেই ইণ্টাৰাকশ্যন বিলাকৰ সহায়ত আমি মেটাৰ এণ্টিমেটাৰ এচিমেট্ৰিৰ কথাটো আমি এক্সপ্লেইন কৰিব পাৰিম। কিন্তু এতিয়া প্ৰশ্নটো হ'ল, এই যে আমি চিমেট্ৰি ভায়োলেটিং ইণ্টাৰাকশ্যন বিলাক কৈ আছো, সেই চিমেট্ৰি ভায়োলেটিং ইণ্টাৰাকশ্যন বিলাক ষ্টেণ্ডাৰ্ড মডেলৰ মানে পেৰিফেৰীৰ ভিতৰত সেইবিলাকে মানে কোনো চিগনিফিকেণ্ট এতিয়ালৈকে আনচাৰ দিয়া নাই। অ'কে,
গতিকে আমি সেইকাৰণে কি কয় ষ্টেণ্ডাৰ্ড মডেলৰ বাহিৰলৈ ওলাব লাগিব। এতিয়া এই যে কৈ আছো চিমেট্ৰি ভাইলেটিং ইণ্টাৰেকশ্যনছ বিলাক, সেইবিলাক যে আছে আমি কেনেকে গম পাম আকৌ? আমি যদি কিছুমান প্ৰপাৰ্টি লওঁ, যিবিলাক প্ৰপাৰ্টি ধৰক সেই চিমেট্ৰি ভাইলেশ্যনছ বিলাকৰ কাৰণে আছে, এক্সিষ্ট কৰিছে, সেই প্ৰপাৰ্টিটো যদি আমি এক্সপেৰিমেণ্টেলি জুখিব পাৰো, তাৰমানে কি সেই চিমেট্ৰি ভাইলেটিং ইণ্টাৰেকশ্যনছ বিলাক আছে বুলি আমি ক'ব পাৰিম। ওকে, আৰু যদি চিমেট্ৰি ভাইলেটিং ইণ্টাৰেকশ্যনছ বিলাক আছে বুলি ক'ব পাৰো, তেতিয়াহ'লে আমি ধুনীয়াকৈ মেটাৰ এণ্টিমেটাৰ এচিমেট্ৰিটো ব্যাখ্যা কৰিব পাৰিম। এতিয়া এই হেৰিবিলাক হ'ল তাৰমানে ইলেক্ট্ৰন এটাৰ যদি সঁচাকেই যদি ইলেক্ট্ৰিক ডাইপোল মমেণ্ট আছে, তেতিয়াহ'লে আমি ক'ব পাৰো যে এইখন বিশ্ব ব্ৰহ্মাণ্ডত চিপি ভাইলেশ্যনছ আছে। তাৰমানে ইলেক্ট্ৰন এটাৰ মেগনেটিক মমেণ্ট থকাটো আমি জানো, ইলেক্ট্ৰন এটা ক্ষুদ্ৰতি ক্ষুদ্ৰ কণা, হা, তাৰ মেগনেটিক মমেণ্ট থকাটো চবেই জানে, কাৰণ তাৰ স্পিন আছে ইলেক্ট্ৰনৰ। কিন্তু তাৰ সঁচাকৈ ইলেক্ট্ৰিক ডাইপোল মমেণ্টটো আছে নেকি, সেই বস্তুটো আজিলৈকে জনা হোৱা নাই, এইটো কুৱেশ্যন। এতিয়া নতুন নতুন যিবিলাক থিয়ৰি কৈ থকা হৈছে, সেই থিয়ৰি মতে যদি এই চিমেট্ৰি ভাইলেটিং ইণ্টাৰেকশ্যনছ বিলাক হয়, এক্সিষ্ট কৰে, তেতিয়াহ'লে ইলেক্ট্ৰনত এটা পাৰ্মানেণ্টলি ইলেক্ট্ৰিক ডাইপোল মমেণ্টটো থাকিব। সেইটো থিয়ৰিটিকেলি প্ৰপ'জ কৰা হৈছে। এতিয়া যদি থাকিব, তাক আকৌ এক্সপেৰিমেণ্টটো আমি জুখিব পাৰিব লাগিব, নহয় জানো? যদি জুখিব পাৰো তেতিয়াহে ক'ম যে এইটো আছে। থিয়ৰিটিকেলি কৈ দিলে এইটো নহ'ব, তাক এক্সপেৰিমেণ্টেলি আমি ভেৰিফাই কৰিব লাগিব। সেইকাৰণে ইলেক্ট্ৰন এটা খুব ইম্পৰ্টেণ্ট মানে চিগনিফিকেণ্ট এটা মানে পাৰ্টিকুল ইয়াত। কাৰণ ইলেক্ট্ৰনটো যদি ইলেক্ট্ৰিক ডাইপোল মমেণ্ট থকা বুলি যদি আমি প্ৰমাণ কৰিব পাৰো, তেতিয়াহ'লে আমি যিমানখিনি ফিজিক্স এতিয়া প্ৰপ'জ কৰা হৈছে নিউ ফিজিক্স বুলি, সেই ফিজিক্স খিনি সঁচাকৈ যে এক্সপেৰিমেণ্টেলি মানে ভেৰিফাইড, সেইটো কথা প্ৰমাণিত হ'ব। এতিয়া এইখিনি কথা মই নুবুজাও বাৰু, এইখিনি চিমেট্ৰি কথা এইখিনি বেছি হেৰি হৈ যাব, স্পেচিফিক হৈ যাব, এইখিনি থাকক। আৰু এইখিনি কথা মই ইতিমধ্যে ক'লোৱে যে এই যে চিপি ভাইলেশ্যন ষ্টেণ্ডাৰ্ড মডেলৰ বাহিৰত যাব লাগিব আমি, কাৰণ ষ্টেণ্ডাৰ্ড মডেলৰ ভিতৰতে যদি আমি এই চিমেট্ৰি ভাইলেশ্যনৰ কথাবিলাক বুজি থাকো, তেতিয়াহ'লে সেই বস্তুটোৱে তাৰমানে আমাক সেই মেটাৰ এণ্টিমেটাৰ এচিমেট্ৰিটো আমাক হেৰি কৰিব নোৱাৰে, আমাক এক্সপ্লেইন কৰিব নোৱাৰে। সেইটো কাৰণে আমি তাৰ বাহিৰত যাম। অ'কে, এতিয়া বিভিন্ন ধৰণৰ প্ৰিন্সিপলছ আছে, ইয়াত সেইবিলাক কথা মই ডিছকাছ কৰি নাথাকো। মই যিটো মেইন কথা ক'বলৈ গৈ আছো যে ইলেক্ট্ৰনটো আমাৰ কাৰণে বহুত ইম্পৰ্টেণ্ট এটা পাৰ্টিকল, কাৰণ ইলেক্ট্ৰনটোৱে আমাক কিছুমান কথা ক'ব পাৰে। অ'কে, যদি ইলেক্ট্ৰনটোৰ যদি সঁচাকেই ইলেক্ট্ৰিক ডাইপোল মমেণ্ট আছে, তেতিয়াহ'লে আমি ক'ব পাৰিম যে এইখন পৃথিৱীত মানে চিমেট্ৰি ভাইলেটিং ইণ্টাৰেকশ্যনছ আছে। আৰু এই চিমেট্ৰি ভাইলেটিং ইণ্টাৰেকশ্যনছ বিলাক নতুন ইণ্টাৰেকশ্যনছ হ'ব, কাৰণ এইবিলাক ষ্টেণ্ডাৰ্ড মডেলৰ ভিতৰৰ নহয়, ষ্টেণ্ডাৰ্ড মডেলৰ বাহিৰৰ ইণ্টাৰেকশ্যনছ হ'ব, যিবিলাকক আমি নিউ ফিজিক্স বুলি কৈ আছো। অ'কে, এতিয়া আপোনালোকে চাব পাৰিব যে ইলেক্ট্ৰিক ডাইপোল মমেণ্ট অফ ইলেক্ট্ৰনটো বিভিন্ন মডেলত কেনেকে প্ৰিডিক্ট কৰা হৈছে। তাৰমানে এতিয়া ষ্টেণ্ডাৰ্ড মডেল মতে এইটো একদম বহুতেই সৰু, জিৰ' মানে। আৰু বাকী যিবিলাক নতুন নতুন মডেল এইবিলাক দিয়া হৈছে, এই মডেল বিলাকত আপোনালোকে দেখিছে যে সেই ইলেক্ট্ৰিক ডাইপোল মমেণ্টটোৰ ভেলুটো আচলতে ইয়াতকে বহুত ডাঙৰ, ডেফিনেটলি বহুত সৰু সি, কিন্তু কম্পেয়াৰ টু ষ্টেণ্ডাৰ্ড মডেল ভেলু ই বহুত ডাঙৰ। ইলেক্ট্ৰন এটা ইমানেই সৰু পাৰ্টিকল, গতিকে তাৰ যিকোনো প্ৰপাৰ্টি ভেলু এটা ডেফিনেটলি বহুত সৰুৱে হ'ব। কিন্তু হ'লেও যদি সি নন জিৰ' হয়, সি যদি জিৰ' নহয়, নন জিৰ' হয়, অৰ্থাৎ সি পাৰ্মানেণ্টলি যদি তাৰ এটা ইলেক্ট্ৰিক ডাইপোল মমেণ্ট থাকে, তেতিয়া সেইটো কাৰণে আমাৰ কাৰণে এটা ডাঙৰ কথা হ'ব, গোটেই বিজ্ঞানী মহলৰ কাৰণে এটা বহুত ডাঙৰ বস্তু হ'ব। আৰু যদি সঁচাকেই তাৰ নন জিৰ' ইলেক্ট্ৰিক ডাইপোল মমেণ্ট থাকে ইলেক্ট্ৰনটো, তেতিয়াহ'লে আমি ক'ব পাৰিম যে ইলেক্ট্ৰনটো আচলতে সম্পূৰ্ণ গোলাকাৰ নহ'ব, স্ফেয়াৰ নহ'ব। নহ'লে আমি এতিয়া কি ভাবো, ইলেক্ট্ৰন এটা কণিকা, এটা পাৰ্টিকল, গতিকে ইলেক্ট্ৰনটো দেখিবলৈ কেনেকুৱা হ'ব যেন লাগে, সম্পূৰ্ণ এটা ক্ষুদ্ৰাতি ক্ষুদ্ৰ বলৰ দৰে দেখিবলৈ হ'ব, নহয় জানো, একদম সম্পূৰ্ণ ঘূৰণীয়া। আৰু এতিয়ালৈকে তেনেকে মানুহে ভাবি আছে। কিন্তু এই যে মই ক'লো, যদি ইলেক্ট্ৰন এটা যদি সঁচাকে পাৰ্মানেণ্টলি যদি তাৰ ইলেক্ট্ৰিক ডাইপোল মমেণ্ট থাকে, বা যদি এইবিলাক নতুন নতুন যিবিলাক ইণ্টাৰেকশ্যনছ আজিলৈকে আমি জানিব পৰা নাই কিন্তু থিয়ৰিকেলি প্ৰপ'জ কৰা হৈছে, সেই ইণ্টাৰেকশ্যনছ বিলাক যদি সঁচাকে এক্সিষ্ট কৰে, তেতিয়াহ'লে ইলেক্ট্ৰনটোৰ কিন্তু আকাৰটো মানে একদম পাৰফেক্ট স্ফেয়াৰ হ'ব নোৱাৰে। সি অকনমান হয়তো কণী এটাৰ দৰে হ'ব বা এটা ৰাগবী বলৰ দৰে হ'ব, সি কেতিয়াবা সম্পূৰ্ণ এটা আমাৰ হেৰি বলৰ দৰে, ফুটবলৰ দৰে হ'ব নোৱাৰে। সেইটো হ'ল মানে ডাঙৰ কুৱেশ্যন। গতিকে আমাৰ মানে মেইন কুৱেশ্যনটোৱে হ'ল এতিয়া কি, ইলেক্ট্ৰনটো সঁচাকে মানে গোলাকাৰ হয় নে নহয়, সেইটো হ'ল ফাণ্ডামেণ্টেল কুৱেশ্যন। তাৰমানে যদি ইলেক্ট্ৰনটো গোলাকাৰ নহয় বুলি আমি প্ৰমাণ পাওঁ এক্সপেৰিমেণ্টৰ সহায়ত, তেতিয়াহ'লে এই যে মেটাৰ এণ্টিমেটাৰ এচিমেট্ৰি যিটো কথা কৈছো মই আৰম্ভণিতে ইউনিভাৰ্চৰ, সেই কথাটো আমি এক্সপ্লেইন কৰিব পাৰিম।
আৰু যদি এতিয়া ভাবি থকাৰ দৰে বা বুজি থকাৰ দৰে যদি ইলেক্ট্ৰনটো সম্পূৰ্ণ গোলাকাৰ বুলিয়েই জানি থাকো, তেতিয়াহ'লে আমি আকৌ বেলেগ ধৰণৰ ফিজিক্স হয়তো আমি বিচাৰিব লাগিব, যাতে আমি মেটাৰ এণ্টিমেটাৰ চিমেট্ৰিটো আমি এক্সপ্লেইন কৰিব পাৰো। সেইটোৱে এতিয়া মেইন এক্সপেৰিমেণ্ট। তাৰমানে এতিয়া ইলেক্ট্ৰনটোক সেই আকাৰটো আচলতে জানিব খুজি পেলাই এক্সপেৰিমেণ্ট বিলাক ডিজাইন কৰা হৈছে। মই যে আৰম্ভণিতে কৈছো আমি কিছুমান এক্সপেৰিমেণ্টৰ কাৰণে মলিকুল বিচাৰো বুলি, সেই এক্সপেৰিমেণ্ট বিলাক বেচিকেলি এই এক্সপেৰিমেণ্ট যে সি ইলেক্ট্ৰন এটা কমপ্লিটলি স্পেয়াৰ হয় নে নহয় সেই বস্তুটো বুজিবৰ কাৰণে এক্সপেৰিমেণ্ট বিলাক ডিজাইন কৰি থকা। আৰু তাক জোখাৰ কাৰণে বিভিন্ন টেকনিকেল হেৰি আছে বাৰু, বিভিন্ন থিয়ৰি আছে, সেইবিলাক মই ইমান কৈ নাথাকো। এতিয়া কুৱেশ্যনটো হ'ল যে এটা ছিংগল ইলেক্ট্ৰন লৈ পেলাই তাক আমি কি গোলাকাৰ হয় নে নহয়, বা তাৰ ইলেক্ট্ৰিক ডাইপোল মমেণ্ট আমি ডিৰেক্টলি জুখিব নোৱাৰো, সেইটো ইম্পচিবল থিয়ৰিটিকেলি। ওকে, গতিকে আমি কি কৰো, আমি কিছুমান হেভি মলিকিউল বা হেভি এটম লওঁ, যিবিলাকৰ এটা আনপেয়াৰ্ড ইলেক্ট্ৰন থাকে, মানে অযুগ্ম মানে অড নাম্বাৰছ অফ ইলেক্ট্ৰন যিবিলাকৰ থাকে আৰু আনপেয়াৰ্ড হৈ থাকে ইলেক্ট্ৰনটো, সেই ইলেক্ট্ৰন থকা এটা চিষ্টেম মলিকিউল আমি ল'ব লাগে। সেইবিলাকক এক্সপেৰিমেণ্টত আমি ব্যৱহাৰ কৰিব পাৰো থিয়ৰিটিকেলি। এতিয়া থৌপটো আৰু আনপেয়াৰ্ড ইলেক্ট্ৰন থকা এটম বা মলিকুলেটো আৰু থিয়ৰিৰ কাৰণে কি কয় এক্সপেৰিমেণ্টৰ কাৰণেতো আৰু সুবিধাজনক নহ'ব। এতিয়া কোনবিলাক সুবিধাজনক হ'ব, কোনবিলাক নহ'ব, সেইটোৱে আমি আকৌ থিয়ৰিটিকেলি আমি ষ্টাডি কৰোঁ। ওকে, তো মেইন কথাটো হ'ল সেইটো। গতিকে আমাৰ মেইন এক্সপেৰিমেণ্ট যিটো আমি বুজিবলৈ চাই আছো, সেই এক্সপেৰিমেণ্টটো হ'ল ইলেক্ট্ৰনটো সঁচাকে স্পেয়াৰ হয় নে নহয় সেই কথাটো বুজিব, আৰু সেই কথাটো বুজিবৰ কাৰণে আমাক কিছুমান এটমছ বা মলিকুলছ লাগে, যিবিলাক মলিকুলছ বা এটমছ আমি ডিৰেক্টলি কৈ দিব নোৱাৰো, সেইবিলাক থিয়ৰিটিকেল ষ্টাডি কৰিহে ক'ব পাৰো। আৰু থিয়ৰিটিকেল ষ্টাডিত যদি অ'কে হয়, সি যদি পাৰফেক্টলি ঠিক ঠাক থাকে, তেতিয়াহ'লে তাৰ সহায়ত আকৌ এক্সপেৰিমেণ্ট ডিজাইন কৰা হ'ব বা এক্সপেৰিমেণ্ট কৰিবলৈ চেষ্টা কৰা হ'ব। এতিয়ালৈকে বেৰিয়াম ফ্ল'ৰাইড, থ'ৰিয়াম অক্সাইড আৰু মাৰ্কাৰী এটম আৰু দুটা চাগে বেলেগ এটম আছে, মোটামুটি 5টা মান তেনেকুৱা এক্সপেৰিমেণ্ট চেষ্টা কৰা হৈছে এতিয়ালৈকে। কিন্তু গোটেইকেইটা এক্সপেৰিমেণ্টতে আজিলৈকে ইলেক্ট্ৰনটো যে গোলাকাৰ নহয় সেই কথাটো কনফাৰ্মলি মানে জনা হোৱা নাই, আজিলৈকে জনা হোৱা নাই। গতিকে এতিয়াও সেইকাৰণে ট্ৰাই কৰি আছে মানে, আৰু কাৰণ সেইটো এটা অতি সূক্ষ্ম কণা এটা, আৰু তাৰ যিটো প্ৰপাৰ্টি ভেলু সেইটো অতি সৰু, গতিকে তাক খুব প্ৰিচাইজলি জুখিব পৰাটো খুব ডাঙৰ চেলেঞ্জ। ওকে, গতিকে এক্সপেৰিমেণ্টটো খুব চেলেঞ্জিং আচলতে। সেইটো কাৰণে প্ৰথমতে থিয়ৰিটিকেলি গোটেই ষ্টাডি কৰি লোৱা হয়। থিয়ৰিটিকেলি যদি চব পচিবল, তেতিয়া সি এক্সপেৰিমেণ্টৰ কাৰণে যায়। আৰু থিয়ৰিটিকেলি পচিবল বহুত মলিকিউলো হয়তো এক্সপেৰিমেণ্টেলি পচিবল নহ'ব পাৰে, সেইটো আকৌ ডাঙৰ এটা কথা। গতিকে থিয়ৰিটিকেলি আৰু এক্সপেৰিমেণ্টেলি দুটা পচিবল হোৱাটো এটা খুব ডাঙৰ মানে ইনচিডেণ্ট, কোইনচিডেণ্ট হৈ যাব মানে যদি সেইটো হয়, আৰু ডাঙৰ বৰদান হ'ব আমাৰ কাৰণে, বিজ্ঞানী মহলৰ কাৰণে। গতিকে সেইটো চেলেঞ্জ এতিয়াও চলি আছে, আৰু আজি তাৰিখলৈকে মানে ইলেক্ট্ৰনটো যে গোলাকাৰ নহয় সেই কথাটো কনফাৰ্মলি জনা হোৱা নাই। ওকে, গতিকে এই যে নতুন যিবিলাক এতিয়া মডেল দিয়া হৈছে, ষ্টেণ্ডাৰ্ড মডেলৰ বাহিৰৰ যিবিলাক থিয়ৰি দিয়া হৈছে বা নতুন যিবিলাক ফিজিক্সৰ কথা কোৱা হৈছে, সেইবিলাক ফিজিক্স সঁচাকৈ এক্সিষ্ট কৰে নে নকৰে সেই কথাটো এতিয়ালৈকে কনফাৰ্মলি ক'ব পৰা হোৱা নাই। সেইকাৰণে এক্সপেৰিমেণ্ট চলি আছে, এক্সপেৰিমেণ্টৰ অন্ততহে সেইটো যদি ভুল বুলি প্ৰমাণিত হয়, তেতিয়াহ'লে ক'ম যে গোটেই নতুন যিবিলাক আমি থিয়ৰি দিছো, নতুন যিবিলাক নিউ ফিজিক্স বুলি কৈ আছো, নতুন ফিজিক্স বুলি, সেইবিলাক হয়তো ভুল বুলি প্ৰমাণিত হ'ব। আৰু যদি এক্সপেৰিমেণ্টে তাক ছাপোৰ্ট কৰে, বা যেনেকে ইলেক্ট্ৰনটো যদি আমি কিবা কাৰণত যদি গোলাকাৰ নহয় বুলি আমি গম পাই দিম, তেতিয়াহ'লে ক'ম যে আমাৰ যিবিলাক নতুন থিয়ৰি সেইবিলাক মানে এক্সিষ্ট কৰে, সেইবিলাক সঁচা তাৰমানে। তো সেইটোৱে আমাৰ মেইন কাম। তো সেইটোৱে আচলতে মই হেৰিত ষ্টাডি কৰিছো, কোৱান্টাম মেকানিকেল হেৰিবিলাক লৈ। আচলতে মই ৰিলেটিভিষ্টিক কোৱান্টাম মেকানিকেল মেথড বিলাক এপ্লাই কৰিছো, সেইবিলাক জুখিব যাওঁতে বা থিয়ৰিটিকেল ষ্টাডি কৰিব যাওঁতে। সেইবিলাক আৰু খুব বেছি প্ৰিচাইজ হয়, আৰু বেছি অলপমান ছাবজেক্ট ডিপলি মানে লাগে, গতিকে নলেজ লাগে। সেইটো কাৰণে মই তাত সেইবিলাক কথা ইয়াত আৰু ডিছকাছ নাই কৰা। গতিকে বেছিক বস্তুটো মই ক'লো, কি আচলতে মেইন মটিভেশ্যন আছিল কামটোৰ, বা কামটোৰ সহায়ত কি কৰা হ'ল। আৰু তাৰ আউটকামটো এনেকুৱা মানে, আমি আমাৰ ষ্টাডিৰ সহায়ত মানে এই হাইড্ৰজেন ফ্ল'ৰাইড, মাৰ্কাৰী ফ্ল'ৰাইড, লেড ফ্ল'ৰাইড, মাৰ্কাৰী হাইড্ৰাইড, কেডমিয়াম হাইড্ৰাইড, এইকেইটা আমি এটা পচিবল কেণ্ডিডেট হিচাপে পাইছো, যিবিলাকক হয়তো এক্সপেৰিমেণ্টত ব্যৱহাৰ কৰিব পৰা যাব থিয়ৰিটিকেল পাৰ্চপেক্টিভৰ পৰা। ওকে, আৰু ইহঁতৰ যিবিলাক মলিকুলাৰ কনষ্টেণ্ট আছিল সেইবিলাকো আমি জুখিছো, মানে কেলকুলেট কৰিছো ভালকে। আৰু এতিয়া যদি ইয়াৰে এইটো এটা খুব মাৰ্কাৰী হাইড্ৰাইডৰ ওপৰত এক্সপেৰিমেণ্টৰ কাৰণে যোজা চলি থকা হৈছে। এতিয়া যদি কৰা হয় এক্সপেৰিমেণ্ট, তেতিয়া জানা হ'ব কি হয়। বাকী আৰু ফিউচাৰত কি কৰা হ'ব এইবিলাকো ইয়াত কোৱা হৈছে, বেলেগ বেলেগ নতুন নতুন মলিকুলৰ আৰু নতুন নতুন ধৰণৰ, যেনেকে অকল ইলেক্ট্ৰনৰ ইলেক্ট্ৰিক ডাইপোল মমেণ্টৰ কথা মই ক'লো মোৰ হেৰিটোত, অকল ইলেক্ট্ৰনৰ ইলেক্ট্ৰিক ডাইপোল মমেণ্টটোৱে তেনেকুৱা এটা প্ৰপাৰ্টি নহয়, যিটো প্ৰপাৰ্টি আমাক নিউ ফিজিক্স আছে বুলি প্ৰমাণ কৰি দিব। আৰু তেনেকুৱা বেলেগ বেলেগ প্ৰপাৰ্টি আছে, সেই প্ৰপাৰ্টি বিলাকো আমি আচলতে ইয়াত ষ্টাডি কৰিছো। তেনেকুৱা আৰু দুটা প্ৰপাৰ্টি আছে,
যি দুটা কথা মই আৰু কোৱা নাই এতিয়া। তো তেনেকুৱা প্ৰপাৰ্টি বিলাকো আমি ষ্টাডি কৰিছো। তাৰমানে যিবিলাক নতুন নতুন ধৰণৰ প্ৰপাৰ্টি, যিবিলাক প্ৰপাৰ্টি আচলতে বেছড অন মানে নিউ ফিজিক্সৰ ওপৰত বেছ কৰি যিবিলাক প্ৰপাৰ্টি এক্সিষ্ট কৰে, সেই প্ৰপাৰ্টি বিলাক থিওৰিটিকেলি আমি ষ্টাডি কৰিছো আৰু সেইবিলাক এক্সপেৰিমেণ্টেলি জুখিবৰ কাৰণে বিজ্ঞানীসকলে ফিজিচিষ্ট বিলাকে এক্সপেৰিমেণ্ট ডিজাইন কৰি আছে। এতিয়া যদি এই থিওৰিটিকেল মানুহ আৰু এক্সপেৰিমেণ্টেল মানুহবিলাকৰ যদি কষ্ট সাৰ্থক হয় এদিন, তেতিয়াহ'লে আমি নতুন ফিজিক্স বিলাক বুজিব পাৰিম বা নিউ ফিজিক্স আছে বুলি ক'ব পাৰিম। আৰু তাৰ সহায়ত আমাৰ ইমান ডাঙৰ যিটো ৰহস্য, এই যি বিশ্ব ব্ৰহ্মাণ্ডখনত কিয় সদায় মেটাৰেই আজিৰ তাৰিখত মানে এক্সিষ্ট কৰি আছে, এণ্টিমেটাৰ অলমষ্ট জিৰ' হৈ কিয় আছে, সেই কথাটো মানে আমি বুজিব পাৰিম। আৰু সেইটো ডাঙৰ ৰহস্যৰ মানে আচলতে সমাধান হ'ব। গতিকে সেইটো মেইন কাম আছিলে। আৰু এই কামখিনিতো মইতো কেমিষ্ট্ৰি ষ্টুডেণ্ট, আৰু গোটেইখিনি কাম আপোনালোকে দেখিলে প্ৰায় ফিজিক্সৰে কাম। মই আচলতে মোৰ চিনিয়ৰ দাদা দুজন আছিলে, নাদিৰা, সুদীপ দা, তাহাঁতৰ লগত এনেকে কথা পাতোতে তাহাঁতেও এনেকুৱা ধৰণৰ কাম আৰম্ভ কৰিছিলে প্ৰথমতে। তাৰপিছত মোৰ এই বস্তুটোৰ প্ৰতি ইণ্টাৰেষ্ট আহিলে, আৰু ইলেক্ট্ৰনৰ প্ৰতি মোৰ অকণমান দুৰ্বলতা আছে আগৰ পৰা। আৰু এতিয়া ইলেক্ট্ৰনটো সঁচাকে ইমান ক্ষুদ্ৰাতি ক্ষুদ্ৰ এটা কণিকা, কিমান ক্ষুদ্ৰ, তাক যদি আপুনি এইখন বিশ্বৰ গোটেই আটাইতকৈ ডাঙৰ যদি এজন ফিকশ্যন ৰাইটাৰক আনিও সোধে, তেওঁ হয়তো কল্পনা কৰিব নোৱাৰিব যে কিমান ক্ষুদ্ৰ এটা ইলেক্ট্ৰন। সেই ক্ষুদ্ৰ ইলেক্ট্ৰনটো আকৌ আমি হেৰিৰ কথা কৈ আছো, শ্বেপটো কেনেকুৱা হ'ব তাৰ কথা যদি আমি বুজিব লাগে, সেইটো খুব মানে আচৰিত ধৰণৰ কথা। সেই বস্তুটোৱে মোক অকণমান মটিভেট কৰিলে এই বস্তুটোৰ ফালে আগবাঢ়িবলৈ। তো সেইটো কাৰণে এই ধৰণৰ ষ্টাডিটো কৰা হ'ল PhD-ত। আৰু এইখিনি মোৰ পাব্লিকেশ্যন, এইখিনি পাব্লিকেশ্যন মোৰ প্ৰথম মোৰ সুদীপদাৰ লগত হৈছে, যিজন চিনিয়ৰ, যাৰ পৰা মই শিকিছো। সুদীপদা প্ৰথম দুটা কাম তেওঁৰ লগতে কৰা মই। তাৰপাছত মই আৰম্ভ কৰিছো আৰু তেতিয়া সুদীপদা মানে PhD লৈ সি ওলাল। তাৰপিছত মই এতিয়া চিনিয়ৰ হৈছো। আগতে মই জুনিয়ৰ আছিলো, এতিয়া মই শিকি আছিলো সুদীপদাৰ পৰা। এতিয়া মই পুৰা চিনিয়ৰ হৈ পেলাই এতিয়া মই নিজে কাম আৰম্ভ কৰিব লগা হৈছে। তাৰপাছত গোটেইবিলাক মই কৰা আৰু। এই 3 নম্বৰ পেপাৰখন ফিজিকেল ৰিভিউত আহিছে, 4 নম্বৰ পেপাৰখন জাৰ্নেল অফ কেমিকেল ফিজিক্সত অহা। প্ৰথম দুখনটো দেখিছে, এখন জাৰ্নেল অফ কেমিকেল চায়েন্স, এখন আহিছে মলিকুলাৰ ফিজিক্সত। তাৰপাছত এইখন পেপাৰ নেক্সট আহিছে ফিজিকেল ৰিভিউ 8। তাৰ পাছৰ পেপাৰখন এইখন আহিছে আপোনাৰ আকৌ ফিজিকেল ৰিভিউ এ। ফিজিকেল ৰিভিউ এখন ফিজিক্সৰ এখন ৰেপুটেড জাৰ্নেল, আমেৰিকান ফিজিকেল ছ'চাইটিয়ে পাব্লিছ কৰা। আৰু জাৰ্নেল অফ কেমিকেল ফিজিক্সখন, যিখন জাৰ্নেল অফ কেমিকেল ফিজিক্স, সেইখন হ'ল আকৌ আমেৰিকান ইনষ্টিটিউট অফ ফিজিক্সে পাব্লিছ কৰা। এইখন ফিজিক্সৰ খুব ৰেপুটেড জাৰ্নেল। আৰু এইটো কাম সেই হিমাদ্ৰিদা সুদীপদা দুজন আছে চিনিয়ৰ, এই কামটো হেৰি হৈছে। তাৰপাছত আৰু এইটো পাব্লিছ হৈছে আপোনাৰ জাৰ্নেল অফ ফিজিক্স বি, এইখন ফিজিক্স পেপাৰ। আৰু ফাইনেলি এখন মই কমিউনিকেট কৰিছো এতিয়া। পাব্লিছ হওঁতে অকণমান টাইম লাগেতো, প্ৰচেছিং থাকে। প্ৰথমতে আমি ছাবমিট কৰিব লাগে আৰ্টিকলবিলাক। তাৰপাছত ৰিভিউৱাৰ বিলাকে চাব, সেইবিলাক ক্ৰিটিচাইজ কৰিব, বা ভুল হৈছে নে ভাল হৈছে এইবিলাক কথা ক'ব। কেতিয়াবা ৰিজেক্ট কৰি দিয়ে, কেতিয়াবা আকৌ কিবা কিবি কাম কৰিব দিয়ে। গতিকে সেইবিলাক কৰা চৰা হোৱাৰ পাছত ফাইনেলি গৈহে আচলতে এখন পেপাৰ জাৰ্নেল বিলাকত পাব্লিছ মানে হয় বা একচেপ্ট কৰা হয়। এইবিলাকক আমি পিয়াৰ ৰিভিউড জাৰ্নেল বুলি কওঁ, যিবিলাকত মই পাব্লিছ কৰিছো। আৰু কিছুমান আছে প্ৰেডিটৰী জাৰ্নেল, য'ত মানে এইবিলাক মানে কোনো হেৰি ক্ৰিটিকেল এছেছমেণ্টৰ জৰিয়তে নাযায়। তাত মানে আপুনি পইচা দিব লাগে আৰু আপোনাক পাব্লিছ কৰাই দিব। সেই ধৰণৰ প্ৰেডিটৰী জাৰ্নেল বিলাক আছে আজিকালি, এইবিলাক নকলি জাৰ্নেল। আৰু সেইবিলাকত যি টি পাব্লিছ হয় না। আৰু এইবিলাক পিয়াৰ ৰিভিউড জাৰ্নেল বিলাকত আপোনাৰ লাহে লাহে হয় কামবিলাক, আৰু সময় লয় আৰু সেইবিলাক মানে আলোচনা কৰোঁতে। কাৰণ বিভিন্ন প্ৰচেছৰ মাজেৰে যাব লাগে নহয়, ৰিভিউ প্ৰচেছ, কিবা প্ৰচেছ, ঠিক সেইটোত আৰু অকণমান সময় লয়। আৰু এখন পেপাৰ লিখি আছে মোৰ জুনিয়ৰৰ লগত আছে, সেইখনো কমিউনিকেট কৰিব লাগিব। মোটামুটি 10টা কাম অলমষ্ট হৈছে মোৰ PhD সময়ত। আৰু এইখিনি কথা মই এই কাৰণে কৈ আছো, মই আৰম্ভণিতে যিটো কথা কৈছিলো যে মোক বিভিন্ন মানুহে হেৰি কৰে, মানে কয় যে ফেচবুকত এইবিলাক পোষ্ট লিখি থাকা আৰু চৰকাৰক গালি পাৰি থাকা, PhD-ত নিজৰ কাম নকৰা একেটাত, তেনেকে মানে বহুতে কয়। আৰু আপোনালোকক মই ক'লে আপুনি আচৰিত মানিব যে কোনোবাই নহয় হেৰি কৰিছিলে, মোৰ চুপাৰভাইজাৰলৈকে, মোৰ গাইড, যিজন PhD গাইড আছিলে, তেখেতলৈকে কোনোবাই বেনামী চিঠি লিখি পঠাইছে, মানে ইমেইলত, যে আপোনাৰ ষ্টুডেণ্ট কৌশিক তালুকদাৰে কাম বন নকৰে, ৰিচাৰ্চ নকৰি পেলাই চৰকাৰক গালি পাৰি থাকে, প্ৰধানমন্ত্ৰীক সমালোচনা কৰি থাকে, যি প্ৰধানমন্ত্ৰীক তেওঁ লগেই পোৱা নাই। গতিকে তেওঁ কিয় এইবিলাক কৰি আছে, এইবিলাকতো মানে হেৰি কাম, মানে এণ্টি নেশ্যনেল কাম। তাতকে তেওঁ ৰিচাৰ্চ কৰি পেলাই দেশখনক হেৰি নকৰি কিয়, কণ্ট্ৰিবিউট নকৰি কিয়, এনেকুৱা ধৰণৰ।
এতিয়া আপোনালোকক মই সেই কথাটো কোৱাটো দৰকাৰী যে আমাৰ ইণ্ডিয়াত, বিশেষভাৱে ইণ্ডিয়াত যিবিলাক ৰিচাৰ্চ গাইড হয়, সেই ৰিচাৰ্চ গাইড বিলাক ইউজুৱেলি মানে হিটলাৰী হয়, মানে ডিক্টেটৰ টাইপ। খুব কম সংখ্যক গাইডহে মই দেখিছো যিবিলাক অকণমান ডেমক্ৰেটিক, ৰেচপেক্ট কৰে ষ্টুডেণ্টক অকণমান। আদাৰৱাইজ বহুবিলাক হেৰিত মই যিমান এক্সপিৰিয়েঞ্চৰ ফালৰ পৰা মোৰ কৈছো আৰু যিমানবিলাক মই গাইড দেখিছো মেক্সিমাম ইনষ্টিটিউটত, মেক্সিমামে ডিক্টেটৰ মানে ষ্টুডেণ্টক মানে একো বুলি নাভাবে, ষ্টুডেণ্টক ক'ব খটুৱাব, এনেকুৱা ধৰণে এটা হেৰি কৰে। এইটো মোৰ বাৰু কোনো চাৰ্ভে নহয়, মোৰ নিজৰ দেখা হেৰিহে কৈছো এইটো। মানে মই নিজে যিখিনি দেখিছো, মই NCL-তো কেইদিনমান কাম কৰিছিলো, তাৰপিছত মই IT বম্বেত কাম কৰিছো, বা মোৰ লগৰ বিলাকো বেলেগ বেলেগ ইনষ্টিটিউট বিলাকত আছে, তাহাঁতৰ লগত কথা পাতিও মানে এই ধৰণৰ এটা আমি এটা কনক্লুজন এটা আমি উপনীত হৈছো যে ভাৰতবৰ্ষৰ বেছিভাগ গাইডেই মানে হিটলাৰী, মানে ডেমক্ৰেচি ভাল নাপায় না। কিন্তু মোৰ ছাৰ আকৌ ব্যতিক্ৰম এই ক্ষেত্ৰত। এতিয়া ইমান ডাঙৰ এটা কাৰবাৰ এটা হৈছে, ইমান চিঠি আহি পেলাই তেখেতলৈ আহিছে, তাৰপাছতো কিন্তু বেলেগ গাইড হোৱা হলে হয়তো ডাঙৰ একশ্যন ললেহেঁতেন মোৰ ওপৰত, বা হয়তো মোক একদম হেৰি কৰি দিয়ে, ষ্ট্ৰিক্টলি ক'লেহেঁতেন যে ক'তো ফেচবুকত একো পোষ্ট লিখিব নোৱাৰা, ক'তো আৰ্টিকেল লিখিব নোৱাৰা। কিন্তু মোৰ ছাৰে মানে ডেমক্ৰেচি কি বস্তু বুজি পায়, আৰু তেওঁ সেইকাৰণে সেই বস্তুটোত মোক একো ট্ৰাবল নাই কৰা। তেওঁ মোক কৈছে যে এনেকুৱা এনেকুৱা চিঠি আহিছে, তোমাক কোনোবা এনেকে অবজাৰ্ভ কৰি আছে, তোমাৰ বিপদ চিপদ ঘটাব পাৰে, অকণমান সাৱধান হবা। বাকী আৰু তোমাৰ অপিনিয়ন কি, তুমি এজ এ ইণ্ডিভিজুৱেল সেইটো তুমি ক'ব পাৰা, তাত সমস্যা নাই, তাত মোৰ একো সমস্যা নাই, কিন্তু অকণমান কেয়াৰফুল হৈ থাকিবা, মানুহে হেৰি কৰি আছে, ক'ৰবাত বিপদ চিপদ ঘটাই দিব পাৰে। সেইটোৱে কথা কৈছিল। সেইটো হ'ল বাৰু বহুত দিন, আজিৰ পৰা মানে মোটামুটি মোৰ PhD ধৰক 3.5 বছৰ মান হোৱাৰ সময়তে তেনেকুৱা ধৰণৰ মেইল আহিছিল। আৰু কোনে মেইল কৰিছে তেওঁ নাম চাম লিখা নাই, কিন্তু যিয়ে কৰিছিল তেওঁ অকণমান শিক্ষিত ব্যক্তিয়ে হ'ব, কাৰণ তেওঁ কোনো সেই IT চেলৰ মানুহ হ'ব নালাগে, কাৰণ IT চেলৰ মানুহৰ মাথাত ইমানখিনি কথা নাথাকিব যে তেওঁ PhD ষ্টুডেণ্ট এজনক কেনেকে বস কৰিব লাগে, সেইটো কাৰণে তেওঁ মাথা খটুৱাই পেলাই ডিৰেক্টলি মানে গাইডলৈকে মেইল পঠাই দিব। কোনোবা অকণমান প্ৰফেচাৰ লেভেলৰ মানুহে হ'ব, যিয়ে জানে তাৰমানে ভাৰতবৰ্ষৰ PhD ষ্টুডেণ্ট এজনক বস কৰিবৰ কাৰণে গাইডক টকৰ দিব লাগে, গাইডেহে মানে সকলোকে কণ্ট্ৰল কৰিব পাৰে। সেইটো কাৰণে তেওঁ সেইটো খটুৱাইছিলে, আৰু তেওঁ সাংঘাতিক ডাঙৰ মোদী ভক্ত। তেখেতৰ চিঠিখন মানে কমপ্লিটলি মই স্ক্ৰীনশ্বট কৰি থৈ দিছো কৰবাত। বিৰাট ডাঙৰ চৰকাৰ ভক্ত মানে। গতিকে চৰকাৰৰ ভক্তি কৰি থাকিলে তুমি ভাল, মানে চৰকাৰক সমালোচনা কৰিলে তুমি বেয়া, তেনেকুৱা ধৰণে তেওঁলোকে ভাবে। আৰু মই সেইকাৰণে PhD কৰাৰ উপৰিও তেতিয়া মই চৰকাৰক সমালোচনা কৰিমেই, কাৰণ কৰাৰ কথাটো এইটোৱে, মই যেতিয়া PhD কৰি আছো, মই নেট দিছো, JRF পাইছো, যে মই ফেলোশ্বিপ যিটো পাব লাগে মই ৰেগুলাৰলি পাব লাগে নিয়মমতে। ৰেগুলাৰলি ফেলোশ্বিপ নাহে চৰকাৰৰ নীতিৰ ফলত। তাৰপাছত গোটেই এডুকেশ্যন ইনষ্টিটিউট বিলাকৰ ফিজ বঢ়াই দিছে। ইফালে ফিজ বঢ়াই দিছে, ফিজ দিবলৈ মোৰ পইচা নাই হাতত, তাৰপিছত ফেলোশ্বিপ টাইমত নাহে, তেতিয়াহ'লে মই চৰকাৰক কষ্টটো কৰিম আৰু নকৰিম নেকি? আমিতো পৰীক্ষা দি পেলাই আমি এটা হেৰি JRF পাইছো, গতিকে আমি টাইমত পইচা পাব লাগে। এই ধৰণৰ কথাবিলাকৰ কাৰণেই চৰকাৰক সমালোচনা কৰা হয়, বা ফেচবুকত মই পোষ্ট লিখো বা আৰ্টিকেল লিখো। বাকীটো আৰু মোৰ পাৰ্চনেল একো নাথাকে, মইতো আৰু কোনো ৰাজনৈতিক দলৰ সদস্য নহয়, এইবিলাক কৰি কৰি মোৰ কিবা ফাইদা হ'ব। এতিয়া মই যিটো চাফাৰ কৰিছো সেইটো যাতে বেলেগে নকৰে, বেলেগ ষ্টুডেণ্ট এজনে, সেইটো কাৰণে লিখিছো, বা সেইটো কাৰণে মই প্ৰশ্ন কৰিছো। আৰু মোৰ পাৰ্চনেল কিবা এজেণ্ডাৰ কাৰণে মই কেতিয়াও প্ৰশ্ন নাই কৰা। কিন্তু হ'লেও এই কথাটো মই কৈছো এতিয়া, কাৰণ মই থিয়ৰিটিকেলত কাম কৰা মানুহ, গতিকে মই এনি টাইম কম্পিউটাৰত কাম কৰো। গতিকে কম্পিউটাৰত কাম কৰিলে মোৰ ফেচবুকটো একাউণ্ট এনি টাইম খোলা থাকিব পাৰে, মইতো আৰু এক্সপেৰিমেণ্টেল কাম নকৰো। গতিকে এনি টাইম ফেচবুকত অনলাইন দেখিলে যদি আপুনি ভাবে যে দিন ৰাতি ফেচবুকতে ব্যস্ত হৈ আছে, সেইটোতো আচলতে ভুল কথা হ'ব। কাৰণ ফেচবুকটো খোলা থাকে যদিও আকৌ আমি কাম কৰি থাকো কম্পিউটাৰত, এইটো বেলেগ কামো কৰি থাকো। আৰু সেইটোতো এতিয়া মই সেইকাৰণে মই পাব্লিকেশ্যন কেইটা দেখাইছো, মোটামুটি ধৰক 10খন পাব্লিকেশ্যন হ'বগে আৰু PhD যদি একচেপ্ট হয়। এতিয়ালৈকে 8খন পাব্লিছ হৈছে। গতিকে মই যে ফেচবুক পোষ্ট লিখা আৰু আমাৰ অসমত বা এই পেপাৰ বিলাকত আৰ্টিকেল লিখাৰ উপৰিও এই ধৰণৰ কিবা কৰিছো, সেইটো কথা অন্তত প্ৰমাণ। নিজৰ ঢোলটো মই পিটি দিছো সেইটো কাৰণে আজি। আৰু কি ধৰণৰ কামনো কৰিছো সেই কথাটো মই ভাবো সাধাৰণকে অকণমান বুজাবলৈ চেষ্টা কৰিছো। বাকী কামটো কিবা সাংঘাতিক মই একো ডাঙৰ কাম নাই কৰা, বা কিবা একদম ফাণ্ডামেণ্টেল কামো নাই কৰা, এনেকুৱা ধৰণৰ কাম। কিন্তু আৰু ভাৰতবৰ্ষৰ ৰিচাৰ্চৰ কালচাৰটো খুব বেছি ফাণ্ডামেণ্টেল নহয় মানে, কাৰণ তাত খুব বেছি ফাণ্ডামেণ্টেল কাম তাত নহয় ভাৰতবৰ্ষত। ত' আমি সেই একে ধৰণৰ কামেই কৰিছো, মানে এইটো খুব ফাণ্ডামেণ্টেল কাম নহয়। এই ধৰণৰ কামবিলাক আচলতে আমাতকে আগতে বাহিৰৰ দেশবিলাকত, ৰাছিয়াত, ছোভিয়েট ৰাছিয়াতটো এই থিয়ৰিটিকেল কামবিলাক খুব বেছিকে হৈছিলে, যেতিয়া মানে ছোভিয়েট ৰাছিয়া আছিলে, যেতিয়া কমিউনিষ্ট কাণ্ট্ৰি আছিলে, সেইখিনি সময়ত থিয়ৰিটিকেল চাইন্সত, থিয়ৰিটিকেল ফিজিক্সত তাহাঁতে মানে সাংঘাতিক কাম কৰিছে। আজিৰ তাৰিখতো মই ইয়াত পোষ্টডকতো আহি পেলাই যি ধৰণৰ কামবিলাক কৰি আছো নহয়, তাৰ মেইন যিবিলাক পেপাৰ আমি ৰেফাৰ কৰো নহয়, যিবিলাক পেপাৰত চাই পেলাই আমি কামবিলাক এতিয়াও আগবাঢ়ি আছো, গোটেইবিলাক মেক্সিমাম পেপাৰ আচলতে ছোভিয়েট ইউনিয়ন তেতিয়াই হোৱা মানে সেই সময়তে।
তো সেয়া আৰু বাকী জাৰ্মান-টাৰ্মান বা হেৰিত আমেৰিকা-চামেৰিকাত এই ধৰণৰ কাম ইতিমধ্যে হৈছে। লণ্ডনত ইম্পেৰিয়েল কলেজ অফ লণ্ডন হৈছে, কেলটেকত হৈছে। সেইবিলাক কাম কৰি আছে। তাহাঁতৰ পৰা আমি চাই চাই শিকিয়ে কৰিছো। গতিকে মোৰ কামটো খুব একো সাংঘাতিক মানে ফাণ্ডামেণ্টেল কাম নহয়, একদম ময়েই প্ৰথমতে কৰা কাম নহয়। সেইটো কাম ইতিমধ্যে বাকী দেশবিলাকত হৈছে, কিন্তু ভাৰতত তেনেকুৱা কাম কৰা হেৰি গ্ৰুপ খুব কমেই আছে। বোধহয় আমাৰ গ্ৰুপটো আছো আৰু বোধহয় হেৰিত এটা আছে, ইণ্ডিয়ান ইনষ্টিটিউট অফ এষ্ট্ৰফিজিক্সত এটা আছে। তাৰ পাছত আৰু আছে আপোনাৰ ফিজিকেল ৰিচাৰ্চ লেবৰেটৰী আহমেদাবাদ, তাতে বোধহয় আৰু এটা আছে। তো এই আৰু ইণ্ডিয়ান একাডেমি, ইণ্ডিয়ান এছ'চিয়েশ্যন ফৰ কাল্টিভেশ্যন অফ চায়েন্স, IACS-ত এগৰাকী আছিলে, তেওঁ এতিয়া ৰিটায়াৰ কৰিলে। তো খুব ভাৰতবৰ্ষত খুব কম মানুহে মানে কামটো কৰি আছে। আৰু এতিয়া নতুনকে দুগৰাকী হেৰি আহিছে, মানে IIT এগৰাকী ৰুচি আৰু IIT দিল্লী, তেওঁলোক গোটেই ফিজিক্সৰ। এই যে মই কৈ আছো গোটেইবিলাক কিন্তু ফিজিক্সৰ মানুহ। অকল কেমিষ্ট্ৰিৰ গ্ৰুপ হিচাপে আমিয়ে আচলতে কেমিষ্ট্ৰি গ্ৰুপ, বাকী গোটেইবিলাক গ্ৰুপ ফিজিক্সৰে। তেওঁলোকে এই কাম কৰি আছে ভাৰতবৰ্ষত। মোটামুটি ভালকে চাব গ'লে 5-6টা মান গ্ৰুপে এই কামটো কৰি আছে, এনেকুৱা ধৰণৰ কাম আমি যিটো কৰি আছো। কিন্তু বিশ্বতো তেনেকুৱা 20টা মান গ্ৰুপ চাগে আছে, আৰু তেওঁলোকে খুব বেছি ফাণ্ডামেণ্টেল কামবিলাক তেওঁলোকে কৰে। আমি তেওঁলোকৰ পৰা জাষ্ট অনুকৰণ কৰি পেলাই কৰাৰ দৰে। মানে সহজ ভাষাত ক'ব গ'লে এনেকৈ ক'ব পাৰে যে কপি, তাৰপিছত এডিট, তাৰপাছত ছপাই দিম, তেনেকুৱা ধৰণৰ কাম। গতিকে খুব ফাণ্ডামেণ্টেল কাম নহয়, কিন্তু ভাৰতবৰ্ষৰ বেছিভাগ ৰিচাৰ্চ এনেকেই চলে। মই কথাটো মই সঁচা সঁচিকে কৈছো আৰু মই মানি লৈছো পেলাই। বহুতে আকৌ ক'ব নোখোজে, কাৰণ নিজৰ সেই মানে যিটো এটিটিউড সেইটো অকণমান হেৰি তল পৰি যাবতো। কাৰণ যিটো লেবেল দি থাকে নিজে চাইণ্টিষ্ট চাইণ্টিষ্ট বুলি, কামবিলাকতো চাইণ্টিষ্ট লেভেলৰ কাম নহয়গে, ফাইনেলি ফাণ্ডামেণ্টেল কাম নহয়ে, বাকী বেলেগক চাই চাই কৰা অনুকৰণীয় কামহে। তথাপিতো চাইন্স নজনা মানুহৰ আগততো সাংঘাতিক লেভেল এটা দিব পাৰেতো, সেইটো কাৰণে বহুত মানুহে সঁচা কথা নকয়। কিন্তু ভাৰতবৰ্ষৰ ৰিচাৰ্চত কেমিষ্ট্ৰিৰ ক্ষেত্ৰত বা হেৰি ক্ষেত্ৰত বা বেছিভাগ ক্ষেত্ৰতে, মানে কেমিষ্ট্ৰিৰ ক্ষেত্ৰত মই পাৰ্টিকুলাৰলি ক'ব পাৰো, যিহেতু মই কেমিষ্ট্ৰি ষ্টুডেণ্ট, ৰিচাৰ্চ বিলাক বেছিভাগ ৰিচাৰ্চে মানে অনুকৰণ কৰা বাহিৰৰ মানুহ। মানে নিউটনে যদি কয় আপেলটো মধ্যাকৰ্ষণৰ কাৰণে তললৈ সৰি পৰিছে, ভাৰতৰ মানুহে কমলাটো সৰি পৰা নে চাব, বা আম এটাও সৰি পৰা নে চাব। আচ্ছা, আমটোও মাধ্যাকৰ্ষণৰ কাৰণে সৰি পৰিছে, এখন পেপাৰ হৈ গ'ল। কোনোবা এটা গ্ৰুপে কৰিছে কমলাটোও মাধ্যাকৰ্ষণৰ কাৰণে সৰি পৰিছে, তেতিয়াহ'লে আৰু এখন পেপাৰ হৈ গ'ল। সেইকাৰণে নাম্বাৰ অফ পেপাৰ আমাৰ পৰা বহুত পাব্লিছ, যেনেকে মোৰো হৈছে ধৰক 8খন পেপাৰ পাব্লিছ হৈছে এতিয়ালৈকে। কিন্তু আপুনি যদি মোক সঁচাকে সোধে, তাৰ মোৰ 2খন পেপাৰতে আচলতে মই মেইন নতুন যিখিনি কথা জানিব লাগে ফিজিক্সৰ বা হেৰিৰ চাইন্সৰ, সেইখিনি কথা মই গম পাই গৈছো। বাকী যে 6খন পেপাৰ বা বাকী পেপাৰখিনি যিমান পাব্লিছ কৰিছো, সেইটো আচলতে মোৰ ডিমাণ্ডৰ কাৰণে, পাব্লিকেশ্যন ডিমাণ্ডৰ কাৰণে। যদি মানুহে মোক জাজ নকৰিলেহেঁতেন, মই এইখিনি পেপাৰ হয়তো পাব্লিছ নকৰিলোহেঁতেন, কাৰণ এইখিনি পেপাৰ অলমষ্ট ইউজলেছ। এইটো তাৰমানে পেপাৰৰ নাম্বাৰটো বঢ়াবৰ কাৰণেহে মই কৈছো, আৰু এইটো দৰকাৰ হয়। কাৰণ এতিয়া যদি মই ক'ৰবাত ফেকাল্টি ইণ্টাৰভিউ দিব যাওঁ, তেতিয়াহ'লে প্ৰথমতে নাম্বাৰ অফ পেপাৰ চাব। কি কাম কৰিছা, কি নকৰিছা, এইবিলাক একো নাচায়। তোমাৰ কামৰ কোৱালিটি কি সেইটো নাচায়, প্ৰথমতে নাম্বাৰ অফ পেপাৰ চাব। যদি 10খন পেপাৰ নাই, আচ্ছা ইয়াক ৰিজেক্ট কৰ, তেনেকুৱা তাৰমানে। গতিকে পেপাৰ আপুনি ভুলে ভালে যি পাৰে সেইটো কাৰণে পাব্লিছ কৰিব লাগে। সেইটো তাৰমানে এতিয়া ভাৰতবৰ্ষৰ একাডেমিক্সৰ নিয়ম হৈছে, অঘোষিত নিয়ম। আৰু সেইটো কাৰণে প্ৰেডিটৰী যিবিলাক জাৰ্নেল আছে, যিবিলাকত পইচা দি পেলাই পাব্লিছ কৰিব পাৰি, সেইকাৰণে মানুহে তাতো পাব্লিছ কৰে, কাৰণ নাম্বাৰ অফ পেপাৰ দেখাব লাগে। কোৱালিটিটো এছেচমেণ্ট পিছতহে হয়গে ফাইনেলি। ত' ময়ো সেই তেনেকুৱা ধৰণৰ কাৰণেই ইমান পেপাৰ পাব্লিছ কৰিব লগা হৈছে, যিমানখিনি কৰিছো। আৰু মোতকে বহুত পেপাৰ পাব্লিছ কৰা মানুহ আছে। অ'কে, ত' কিন্তু মই কথাটো কৈছো অনেষ্টলি যে মই ভাবো PhD 2খন পেপাৰে আছিলে, যি 2খন পেপাৰ চিগনিফিকেণ্ট কিবা এটা মই বুজিছো, বা মানুহে হয়তো সেই মোৰ ষ্টাডিৰ পৰা বুজিব চাইণ্টিফিক কমিউনিটিয়ে। বাকী পেপাৰ খিনি আৰু অলমষ্ট সেই কপি পেষ্ট ধৰণৰ পেপাৰে আৰু। অ'কে, ত' এইখিনি PhD-ৰ মোৰ কাৰবাৰ, মোৰ কাহিনী। ত' এতিয়াতো মই পোষ্ট ডক কৰি আছো, এতিয়া অকনমান বেলেগ ধৰণৰ কাম কৰিছো, সেইটো আকৌ পিছত কেতিয়াবা আমি ক'ম। ত' আজি ইমানতে মই এৰিম। আপোনালোকে চাই কেনেকুৱা পালে, বা কথাখিনিত কিবা নতুনত্ব পালে নে সেইটো ক'ব পাৰে হয়তো। বাকী সকলোকে ধন্যবাদ দিছো।